वेलकाम टू माय यूट्यूब चेनेल जेम के बर्मन भाई आपलोक भालने आशा करूँ सकले भाले आछे। आज मैं आपलोक देखाबले ओलाइछु गोगामुख स्टेशन टू जार्नी मैं गई आछो कत अलप पिছত आपलोक भिडिओर जरिए देखाई थाकिम। भिडिओ भाल लागिले लाइक कमेन्ट शेयर কৰিবলৈ नापाहरिब। तो ब्लग भिडिओ आरम्भ करूँ। मैं बर्तमान आছো गोगामुख स्टेशनत এই পিছত गोगामुख स्टेशनत এৰি চাইলে প্ৰাইচ गोगामुखতে আছো। এটা জানা নাই আজি বহুত গৰমৰ কাৰণে জিএমকে ওচৰত ইফালে থকা गोगामुख গছৰ মাজতে ৰখি আছো। গছটি বহুত কামত দিছে আজি ৰ'দৰ কাৰণে। ফাইনেলি গাড়ী আহি আমাৰ স্টেশনত সোমালেহি। এতিয়া আমি গাড়ীত উঠি ভিডিওটো আৰম্ভ কৰিম। যাত্ৰাটো ক'ত হয় চাই থাকক, চাই থাকিলে গম পাব। এতিয়া উঠিম, এতিয়া ঠিক আছে উঠিলোঁ গাড়ীত। চাওক এইটো মোৰ গন্তব্যস্থান চিলাপথাৰ আহি পালোঁ। এতিয়া নামিম। এতিয়া নামিবলৈ হ'ল। তেখেতক কৈছোঁ সি তেল দীপা যাব, মই চিলাপথাৰত নামিম। থাকক মই নামিলোঁ চিলাপথাৰত এইটো চাওক চিলাপথাৰ হয়। চিলাপথাৰতে নামিলোঁ অলৰেডি। তেখেতক কৈছোঁ যাওক, এতিয়া মোৰ জেগাটো ইয়াতে চিলাপথাৰতে যাব লাগিব মোৰ, গতিকে আপুনি যাওক। মই ইয়াতে নামি লৈছোঁ চিলাপথাৰতে। আপুনি দীপা যাওক, মই চিলাপথাৰত যাওঁ। তেতিয়া এৰি হ'লোঁ আৰু। আজি 42 ডিগ্ৰী চেলচিয়াছত গৰমত সহ্য কৰিব নোৱাৰি স্প্ৰাইট স্টেশনত স্প্ৰাইট এটা কিনিলোঁ। স্প্ৰাইটে খাই আছোঁ গৰমত। যি 42 ডিগ্ৰী চেলচিয়াছত মানে খালি পচিনা ঘাম ওলাই আছে, একদম অশান্তি লাগিছে, একদম গৰম। বৰ্তমান মই আছোঁ চিলাপথাৰ কাপোৰ দোকানত। কাপোৰ অলপ কিনি লওঁ পাইকাৰী ৰেটত। কাপোৰ কিনিবলৈ আহিলোঁ, কাপোৰ কিনি আছোঁ। কাপোৰ অলৰেডি কিনা হৈ গ'ল। এতিয়া পেকিং কৰিব। পেকিং কৰাৰ পিছত আমি লৈ যাব পাৰিম। চিলাপথাৰৰ পৰা গন্তব্যস্থান পাবলৈ মই এতিয়া যাব লাগিব খোলামোহা হৈ বৰমৰীয়া হৈ আহিব লাগিব একদম শিয়াল চাপৰি গাঁৱত দেখাই আছোঁ। গাঁৱৰ চিনাৰীবিলাক গাঁৱত মানে চিনাৰী আছে, মই দেখাই থাকিম। এতিয়া চিলাপথাৰ খোলামোহা পাৰ হ'লে অলৰেডি এতিয়া আমি খোলামোহা পাৰ হৈ এতিয়া তিনিআলি এখন পাইছোঁ। চিলাপথাৰ তিনিআলিৰ পৰা এতিয়া যাম আমি বৰমৰীয়া হৈ ডাইৰেক্ট আপুনি পাই যাম মেইন ৰাস্তাৰ পৰা আমি বৰমৰীয়া তিনিআলি যাত্ৰা আৰম্ভ কৰিছোঁ। বৰমৰীয়া তিনিআলি ইয়াৰ পৰাই যাব লাগিব শিয়াল চাপৰি তিনিআলিলৈ যাব লাগিব। তাতে ঘৰত যাম, তাতে এদিন থাকিম। তাৰপিছত পাছৰ দিনাখন আকৌ লৈ তাৰপৰা মই যাব লাগিব শিয়াল চাপৰি ৰাস্তাত। অলৰেডি আমি এতিয়া শিয়াল চাপৰি ৰাস্তাৰ পৰা সোমালোৱে। এইটো পাট খেতি চাওক ৰাইজ। এইটো শিয়াল চাপৰি যিটো পথাৰ আছে, পথাৰটোত পাট খেতি কৰিছে। একদম বহুত মানে এলেকাত পাট খেতি আপুনি চাব পাৰিব ইয়াত আহিলে। গোটেইখিনি পাট খেতি, কিন্তু বহুত ডাঙৰে হৈছে পাট খেতিবিলাক। এইটো কৃষকৰ কাৰণে বহুত ভাল হৈছে পাট খেতিবিলাক। এইটো চাওক, একদম মনোমোহা দৃশ্য, একদম গাঁৱলীয়া ৰাস্তা যিহেতু মনোমোহা দৃশ্য, একদম সেউজীয়া চাৰিওফালে সেউজীয়া হৈ আছে। যিহেতু এইবাৰ বৰষুণ নাই, বৰষুণ নোহোৱাত মানে কিছুমান জেগাত খেতি কৰিব পৰা নাই। এতিয়া খেতিৰ পানীয়ে নাই, শুকাই গৈছে। এনেকুৱা গৰম দিছে, গৰমত পানী যিমানখিনি আগত হৈছিলে তথাপি একেবাৰে শুকাই গৈছে। এইখনেই হ'ল আপোনাৰ সেইখন যে দলং চাই পাইছে, এই দলংখনৰ পৰাই আপোনালোকে যাব পাৰিব মানিকপুৰলৈ। মানিকপুৰ হৈ একে মাজৰবাৰী যাব পাৰি এইখন দলঙৰ পৰা। এইটো পাট খেতি চাওক, পাট খেতিৰ চিনাৰী। আপোনালোকে জানেনে ৰাইজ, চিলাপথাৰত যিকোনো মানে খেতি ধুনীয়াকৈ হয়। মানে ইয়াত নালা আছে, নদীৰ নালা আছে, মানে বাৰিষা হ'লে পানী উঠি যায়। তাৰপিছতে পাট খেতি ইমান ধুনীয়াকৈ হৈছে। ইয়াত যিকোনো চব্জি খেতি কৰিলে বা ধান খেতি কৰিলেও বহুত মানে ধান হয় বা চব্জিও হয়। যিহেতু ইয়াৰ মাটিখিনি বহুত ৰসালো বাৰু খাৰুৱা, যিহেতু মাজে নদীৰ নালা আছে, গতিকে ইয়াত বাৰিষাত মানে বানপানী অলপ হোৱাৰ কাৰণে নদীৰ বাঢ়নি পানীয়ে পথাৰত মানে পলক মাটি পেলাই গতিকে পলক পেলোৱাৰ কাৰণে ইয়াত মানে খেতিটো পলসীয়া বা সাৰুৱা মাটি হয়। ইয়াত যিকোনো চব্জি খেতি লগালে ভালেই হয় আৰু ধান খেতি ভালে হয়। কিন্তু এইবাৰ কি হৈছে, এইবাৰ কেইদিনৰ পৰা বৰষুণ নোহোৱাত
এনেকুৱা 42 ডিগ্ৰী চেলচিয়াছ মানে তাপমাত্ৰাত ৰ'দত চব পথাৰৰ পানী শুকাই গৈছে অলৰেডি। এতিয়া পানী পাবলৈ নাই এনেকুৱা হৈছে। চাওক ৰাইজ, এইটো একদম শুকান মানে একদম পানী নাইকিয়াই হৈ গৈছে। এতিয়া অলৰেডি আমি আহি পালোঁ এইখিনি এটা কিবা চাইছে জুপুৰি চাইছে যে তাত এখন মন্দিৰ আছে। এই আগৰ দিনতে গৰু চৰোৱা মানে এতিয়াও মানে মনত পৰি যায়। যিহেতু সৰুতে আমি যেতিয়া পথাৰত মানে গৰু চৰাবলৈ গৈছিলোঁ তেতিয়া বহুত ভাল লাগিছিলে। আজিকালি গৰু নচৰাওঁ, কিন্তু যেতিয়া সেইটো সময়ত আমি গৰু চৰাইছিলোঁ তেতিয়া একটা মানে ভাল লগাও একটা দৃশ্য আছিলে। তেতিয়া মানে গৰু চৰাই ভাল লাগে। লগৰ ল'ৰাবিলাক চব যায় মানে পথাৰতে গৰু চৰাওঁ আৰু এইফালে এই শিলগুটি খেল, কিবা কিবি খেল, কেঁচা খেল পথাৰত মানে গৈ খেলোঁ আৰু তাৰ চুৰগুটি খেলবিলাক যে সেইবিলাক খেলোঁ। আমি খেলিছিলোঁ পথাৰত যেতিয়া আমি গৰু চৰাইছিলোঁ। এতিয়া যিহেতু গৰুও নাই, তেতিয়া চৰাবও নাযাওঁ, কিন্তু যেতিয়া আছিলে তেতিয়া চৰাব গৈছিলোঁ। চবৰে আছিলে তেতিয়া, চবেই গৈছিলে। এতিয়া মানে চবেই গৰু কমাই দিছে, দুই এটাইহে আছে, বেছি নাই। গতিকে শেষলৈ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক সকলোকে ধন্যবাদ। আজিলৈ ইমানেই। থেংকছ।